Wahida's blogলে আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে এতিয়া দুপৰীয়া হল কেটা বিচাৰিছে নে দুটা বাজিব হল আৰু ৰৌনক স্কুলৰ পৰা আহিবলৈ অলপ টাইম আছে আৰু মই গা পা ধুই মেলি আজৰি হৈ পেলাই আজি এই কাপোৰজোৰ মানে বহুত বছৰৰ পাছত পিন্ধিছো পিন্ধাই নহয় আচলতে কাপোৰবোৰ আৰু সিলাই ফেলা গুংগাৰাং কৰিছে সিলাৰ ভিডিঅটো চালে নে যেটো এখেখৰ ভিডিঅ যেটো সিলাই ইংলিশ কি আছে না ইংলিশ গান গাইছিলে আৰু নাচিছিলে নাচা যদি চাব তল ডেসক্ৰিপচনত দি থোৱা থাকিব তাত চাব আৰু আজি আমাৰ ভাতৰ লগত কি আছিল জানে দেখাইছো আসলে খোৱাই নাই মাক দিব লৈছো আজি মাৰ মানে খোৱা দেৰি অমিতা খালো এতিয়া আমি আজি অমিতা খালো কল খালো ঘৰৰ কলবোৰ পকিছে কল খাইছো সিলা পালেং শাক ভাজিলি ফ্ৰাই কৰিলি আমালে নাই কৰা কৰোতে দেখাম বাৰু পালেং শাক দেখিছেনে পালেং শাক এনেকে বেসনত লেটিয়াই পেলাই ভাজিছিলে কোনে কোনে খাই কবচোন ইমান ভাল লাগে এনেদৰে পালেং শাকটো যেতিয়া বেসনত লেটিয়াই ভজা হয় খুবে ভাল লাগে খাবলৈ আমাৰ ঘৰ কলে খাই ভাল লাগে আৰু আমাৰ ঘৰ থালিখনত আজি দুপৰীয়া থালিখনত কি কি আছে আপোনালোকৰ লগত নিশ্চয় শেয়াৰ কৰিম বাৰু ৰৌনক আহক তেতিয়ালে ভাবিছো সৰুৰা কাম কেইটামান আছে কৰি লওঁ তাৰ পাছত আপোনালোকক লগ পাম কাৰণ জানে কেলে কৰিছো ভিডিঅটো যদি এতিয়া আৰম্ভ নকৰো নহয় ভিডিঅটো কৰাই নহয় মানে থাকি যায় পাছত কৰিমকে থাকি যায় গা পা ধুই মেলি ধুনিয়াকে ৰেডি হয় মানে নামাজ ক্লাছ পঢ়ি মেলি আজৰি হয় ভাবিলো নাই ভিডিঅটো আৰম্ভ কৰি দিওঁ মাক ভাতকেইটা দি ললো বাই দিলো সিলাক মাতি দিব কৈছো আৰু এতিয়া চাই যাব ভিডিঅটো সম্পূৰ্ণকে কি কৰো কি নকৰো এনে এফালৰ পৰা ওলাই আহিছো মোক মাই মানে এই কাপোৰজোৰত দেখিছে যে সেকানে সুধিছে কি কবাত যোৱা নেকি আৰু সিলাই কি কৈছিলি সিলাই সিলাই কৈছে কোৱা পাকপা হুংগে বুলি আমাৰ বয়ে নতুন কাপোৰ নিপিন্ধে ইজানি পুৰণা হৈ যায় সেকানে ফাসি ঠতে বেলেগ কালাৰ হৈ যায় সঁচাকে মই মানে কাপোৰবোৰ ইমান বেয়া পাওঁ একানে মই সব মহতিয়াই সিলাই সব মহতিয়াই পিন্ধে মই বেয়া পাওঁ যেনে ঘৰতে মানে ভাল কাপোৰ পিন্ধিব লাগে দে আচলতে আজিকালি নে মানুহ জীয়াই থাকে কিমানটা দিন কোনোবা দিনা ঘপককে মৰি থাকিলে মোৰ কাপোৰবোৰ এনে যাব ভাল হাই দুখন মোক দি থৈ যাবা সিলাই কৈছে ভাল শাৰী দুখন মোক দি থৈ যাবা মই নেহা কৈছো মই মৰিলে নালাগে বা মোক বুৱাৰী হ'ব বুৱাৰীয়ে পিন্ধিব সিলাই কৈছে তাৰ আগত মোক ভাল শাৰী দুখন দি থৈ যাবা আৰু আমাৰ এইটো হেনাখন বহুতে সুধিছিলে কেনেবা সঁচা সঁচি বুলি ভাবিছিলে নহয় আচলতে কাঠৰ হয় কাঠতে বনাইছিলে আৰু একিটা বহুত দিনীয়া পুৰণা আৰু মই ৰং দি দিছিলো ইমান ভাল হোৱা নাই তথাপিতো মানে ৰং কৰি দিছিলো সিলাই মই বহি পেলাই ৰৌনকলে বাট চাই আছো আহিব উৎপাত কৰিব কি নাথাকিলে ঘৰখন মানে কিবা খালি লাগি থাকে আই লগালগ ইমান হুলস্থুল কৰে সেইকাৰণে আৰু এচবতে বহি আছো টাইম আছে আহিবলৈ 8টা বজাত পাবহি 8টা বেছিহে হয় কেতিয়াবা পুৰা 3টা বজাত পাইহি এনে 6টা বজাত ছুটি হয় সিহঁতৰ স্কুল এতিয়া 2:15 ছুটি হ'ব আজি কেনে বাট চাই আছো কথা পাতি সিলা আৰু মই আৰু সিলা ওচৰত মেগুৰীটো বহিছে ছাৰ সিলালে চাই আছে কেতিয়া কুচত ল'ব আৰু মোক বহুতে কয় বা ৰৌনকক মেকুৰী ল'ব নিদিব মেকুৰীলাটো বেয়া হয় মুখৰ ওচৰত মেকুৰী ল'ব নালাগে কিন্তু তাক মই হাত ধুৱাই থাকোঁ বাৰু কেতিয়াবা লয় কিন্তু ইমানেই মেকুৰীকেইটাই হেঁপাহ কৰে জানেনে মইতো চুবও নোৱাৰো পাই মোৰ ভয় লাগে মই নোৱাৰো মানে মেকুৰী একদম সৰুতে হাঁহ পোৱালি কুকুৰা পোৱালি যে এইবোৰ সৰুতে সেইবোৰ মই চুব নোৱাৰো এনেকৈ ডিপ কৰি থাকে যে বৰ ভয় লাগে আৰু সৰু ল'ৰা ছোৱালী মূৰৰ এডোখৰ জেগা যে মই ভুলতো চুব নোৱাৰো মোৰ মানে ইমান ভয় লাগে এনেকুৱা লাগে আঙুলিটো দিয়া লগালে সোমাই যাব নেকি তালুখন মই কেতিয়াও নুচুৰো নকৰো চুই নাপালোঁ বিৰাট ভয় লাগে মানে ৰৌনকৰ জানেনে সি যে ৰৌনক স্কুলত থাকে বিচাৰি থাকে আৰু মই ৰৌনকৰ ফটো দেখাই দিওঁ মোবাইলটোৱে চিলিকি দিয়ে মানে ইমান ৰৌনকক চিনি পায় কি বেলেগ যদি ফটো দেখাওঁ বেলেগ ভিডিঅ' দেখাওঁ নেচাই অকল ৰৌনকৰ ফটো আৰু ভিডিঅ' একদম চাই থাকে এনেকৈ আৰু মোবাইলটোতে গৈ চুমা খাইগে জিভাখন লগাই দিয়ে মানে ইমান মানে হেঁপাহ কৰে ৰৌনকক এতিয়া চাই আছে আৰু তাক যদি মাতো ৰৌনক সি এনেকৈ কৰে ৰৌনক স্কুলৰ পৰা আহিলে আৰু স্কুলৰ পৰা নতুন গান এটা কাপোৰ খুলিছিলে পাছত মই ভাবিলোঁ গান এটা শিকি আহিছে আজি মিউজিক ক্লাছত ন কি গান শিকিছিলা গাই দিয়াচোন বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত
ফুলিছে ফুল তাৰপিছত সেই ফুলে ফুলে সেই ফুলে ফুলে আৰু এদিন গালে পাৰিব ন মই দুলাইনে পাওঁ আৰু এদিন গালে পাৰিব মানে আচলতে ময়ো নাজানো গানটো ইমানকৈ নাজানো মানে ক'ত জানো চিলাই নিচিনাকৈ গতিকে ৰৌনক আহি পালেহি আৰু এতিয়া আমি ভাতৰ যোগাৰ কৰোঁ ভাত খাবলৈ ৰৌনকক মুখা ধুৱাই মেলি এয়া দেখিছেনে পালেং শাকৰ পাতকেইটা এনেকৈ বেচনত দি পেলাই ৰেডি কৰি লোৱা হৈছে আৰু এয়া হৈছে পিঁয়াজ দেখিছেনে পিঁয়াজো বেচনত লেটিয়াই পেলাই এনেদৰে ভজা হৈছে লগতে আলু আছে 2-3মান আলু দি দিছোঁ আৰু পিঁয়াজ এনেকৈ বেচনত লেটিয়াই খাবচোন খুবেই ভাল লাগে খাবলৈ ধুনীয়া মানে এইটো একদম পকৰি আৰু চিলাই ৰৌনকক ফুটবল খেলা দেখি দিছে একদম পলালে এতিয়া আহিলে নহয় এতিয়া একদম আৰু উৎপাত আৰম্ভ হৈ যাব আৰু একদম উৎপাত আৰু আহিয়ে কাজিয়া লগাত আৰম্ভ হৈ যায় আৰু আমাৰ খানা ৰেডি হৈ গ'ল আজি মানে সজা মেলি ওলোৱা নাই দেৰি হৈছে যে চিম্পুলকৈ উলিয়াইছোঁ দেখাইছোঁ আপোনালোকক এইখন থালিখন মোৰ ৰেডি হৈ গ'ল এয়া হৈছে পালেং শাকৰ পকৰি তাৰপাছত বমলা মাছ বেঙেনা আলু আৰু পিঁয়াজি পকৰি আৰু এইখন ৰৌনকৰ থালি হয় নাই মানে খাবা নহয় এতিয়া খাব এনেকৈ আমি ভাতটো খাই লওঁ মই আপোনালোকক লগ পাইছোঁ একদম সন্ধিয়া সময়ত সন্ধিয়া মানে চাহ খোৱা নাই আৰু মাছ পঢ়ি আজৰি হ'লোঁ ৰৌনক স্কুলৰ পৰা আহি পেলাই খাই বৈ মাদ্ৰাছা গ'ল মাদ্ৰাছাৰ পৰা আহিলে মই এটা আপোনালোকক বস্তু দেখাব লৈছোঁ ইমানেই ৰিকুৱেষ্ট কৰিছে চবেই দেখাবলৈ আৰু কালি এগৰাকীয়ে কৈছে বা একদম আপোনাক কৈ মই বেয়া পাই গৈছোঁ আপুনি মই ইমান কৈ আছোঁ তথাপিতো দেখুওৱা নাই কি জানেনে এটা সাধাৰণ বস্তু সৰু বস্তু কিন্তু মই প্ৰতিবাৰ সদায় ভাবোঁ দেখাম কিন্তু সদায় থাকি যায়গৈ এই চেইনডাল দেখিছেনে এডাল ভালকৈ দেখাইছোঁ ৰ'ব লকেটটো হ'ল এইটো সৰু চেইনডাল কিন্তু মোৰ একদম ফেভৰেট হয় ইমানেই ভাল পাওঁ মই এইডাল আৰু মই মানে প্ৰায়ে য'তে ফুৰিবলৈ নাযাওঁ কিয় এইডালেই পিন্ধি যাওঁ এইডাল হ'ল চেইনডাল আৰু এইযোৰ হৈছে কাণফুলিযোৰ দেখিছেনে এইযোৰ কাণফুলিযোৰ আৰু এইটো হৈছে আঙঠিটো খুব বেছিকৈ পিন্ধোঁ লেতেৰা হৈ গৈছে চাফা কৰিব লাগিব এইটো মানে মই ডেইলি পিন্ধাৰ নিচিনাই কেতিয়াবাহে খুলি থওঁ এই ছেটটো মোক মানে ইমান ৰিকুৱেষ্ট কৰিছে কাৰণ মই সোণৰ বস্তু নিপিন্ধোৱে পিন্ধাই নহয় ঘৰৰ পৰা দিয়াই হওক বিয়াৰ লগতে দিয়াই হওক মোৰ বিয়াৰ লগত দিয়া ছেটটো মাহঁত যেতিয়া আৰৱলৈ গৈছিলে মোৰ তেতিয়া বিয়া হোৱাই নাই মায়ে মানে আনিছিলে যোন মানে বোৱাৰী হ'ব তেওঁকে দিব আৰু আৰৱৰ পৰা অনা আছিলে খুব ধুনীয়া সেইটো কেতিয়াবা ক'ৰবাত পিন্ধিলে দেখিব বাৰু আপোনালোকে বিয়াই বাৰুৱে পিন্ধিলে এইবোৰ আচলতে দেখুওৱা বস্তু নহয় ন ভিডিঅ'ত সেইকাৰণে মই দেখুওৱা নাই কেতিয়াবা বিয়াই বাৰুৱে আচলতে আজিকালি বিয়াবোৰত সোণৰ বস্তু পিন্ধাই নহয় আৰু সেইকাৰণে আৰু এইডাল কৈ দিওঁ মই ক'ৰ পৰা লৈছোঁ ইয়াৰ পৰা দিয়া নাই হাজবেণ্ডেও দিয়া নাই হাজবেণ্ডৰ ঘৰৰ পৰাও দিয়া নাই এই ছেটটো মই ঘৰৰ পৰা আনিছিলোঁ নিজে মন পচন্দত বনাই আনিছিলোঁ আৰু ইয়াৰ যিটো লকেট আচলতে মই তেতিয়া ভুল কৰিলোঁ লকেটটো জোখতে কাণফুলিযোৰ দিব লাগিছিলে কাণফুলিযোৰ অকণমান সৰু হ'ল কিন্তু চব ভাল লাগে পিন্ধিলে সৰু কাৰণে ভাল লাগে কিন্তু মই ভাবিছোঁ কাণফুলিযোৰ অকণ ডাঙৰকৈ বনাম মানে এই লকেটটো সমান কৰি পেলাম তেতিয়া ভাবিছোঁ ভাল লাগিব পিন্ধিলেও ভাল লাগিব সেইকাৰণে সেই কাণফুলিযোৰ মই লকেটটো সমান কৰি পেলাম সেইকাৰণে আজি দেখাই দিলোঁ ইমান মানে চবেই কৈছে বা দেখুৱাচোন আমি কোনোবা বনাবলৈ ৰৈ আছে এই এডাল চাই বনাব হয় চেলোৱাৰৰ লগত হওক শাৰীৰ লগতেই হওক বা চাদৰ মেখেলাৰ লগতেই হওক আপুনি যি কাপোৰৰ লগতে এডাল পিন্ধক মানে ইমান ধুনীয়া চাজে সেইকাৰণে মই ক'তো বেলেগ একো পিন্ধিয়ে নাযাওঁ আৰু এনেই ডিঙিতটো একো নিপিন্ধোৱে পিন্ধিলে এডালেই পিন্ধোঁ এডালতকৈ চিম্পুল এডাল আছে কিন্তু মই সেইডালো নিপিন্ধোঁ এডালেই পিন্ধোঁ ইমান ভাল পাওঁ মানে পিন্ধিলে আৰু বিশেষকৈ চেইনডালো অকণমান মোটা যে সেইকাৰণে ভাল লাগে মোৰ পিন্ধিবলৈ গতিকে আজি দেখাই দিলোঁ যোনে ভাবি আছিলে বনাম বুলি তেওঁলোকে বনাব পাৰিব যোনে মোক খুব ৰিকুৱেষ্ট কৰি আছিলে ইনষ্টাগ্ৰামতো আৰু ৰৌনক এইটো দেখিছেনে শুই আছে এতিয়া মেকুৰীটোৱে ৰৌনকৰ লগ মানে কোনো পধ্যে নেৰে এতিয়া ৰৌনক য'তে যাব মেকুৰীটো তাতে থাকিব সেয়া ভৰিখনৰ ওচৰতে শুই থাকিব ভৰিখনৰ ওচৰতে ৰৈ থাকিব তাক মুঠতে কোনো তাক চকুৰ আগৰ পৰা নেৰিব মানে যোনে দেখিব নহয় সিহে গম পাব বিশ্বাসে নকৰিব নহ'লে আৰু আজি চাহৰ লগত কি আছে দেখাইছোঁ আজি চাহৰ লগত চিলাই বনালে কি বনালি চিলা
কি পিঠা মালপোৱা বুলি কয় মালপোৱা পিঠা চেনি মালপোৱা চেনি মালপোৱা ভালে বনাইছে বেয়া বনোৱা নাই চেনি মালপোৱা পিঠা আজি বনাব ক'লো বনালে আৰু ইমান ঠাণ্ডাত আমাৰ ঘৰৰ ৰৌনককো দেখিব চুৱেটাৰ নাই পিন্ধা আৰু এওঁকো দেখিছে আৰু এওঁকো চাওক চুৱেটাৰ নাই পিন্ধা মানে ইমান গৰম উঠিছে নহয় আমাৰ ঘৰৰ মানুহবোৰৰ মানে সেইকাৰণে কোনেও চুৱেটাৰ পিন্ধা নাই গতিকে আজি ভিডিঅ'টো অলপকৈ আপোনালোকক দেখালোঁ কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ